হাই ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ খবৰ? মোৰ HD মিক্সাৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি সৰু বেঙেনা মই এতিয়া ভাজি আছোঁ। এখন চব্জি বনাম ৰঙালাও। এইখিনি ভাজি লোৱাৰ পিছত ইয়াৰ ৰঙালাওখিনি মই দি দিলোঁ। মাটিৰ দালিত মই কেইটামান ভেন্দি দি দিম। ভেন্দিকেইটা মই পিঁয়াজৰ লগত ভাজি দিম। গোটেইখিনি ভাজি লোৱাৰ পিছত মই ইয়াত মাটিৰ দালিখিনি দি দিলোঁ। মাটিৰ দালিখিনি মই কুকাৰত চিটি মাৰি লৈছোঁ। 5-6টামান চিটি মাৰিব দিছিলোঁ। মাটিৰ দালিত খাৰ অকণমান দিলে ভাল হয়। এয়া মই খাৰ অকণমান দিলোঁ। এতিয়া মই ভোল বনাম। ইয়াত মই দিম খাৰ অকণমান আৰু অকণমান মাছ আছে। মাছৰ সৈতে ভোলখিনি মই এতিয়া বনাম। ভোলখিনি অকণমান ভাজি লোৱাৰ পিছত ইয়াত মই খাৰখিনি দি দিম। এয়া খাৰ দি দিলোঁ। এয়া ৰঙালাও তৰকাৰী, এয়া ভোলৰ সৈতে খাৰৰ আঞ্জা, মাছ আছে, এয়া মাটিৰ দালি আৰু এয়া সৰু বেঙেনা ভাজি।